যিমানে আমি জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ এই যাত্ৰালৈ আমি আগবাঢ়িছোঁ সিমানে কিছুমান নতুন নতুন বিষয় আমাৰ মাজত স্পষ্ট হৈ আহিছে। এতিয়া আমি সততে কওঁ যে ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিং এই বিষয় দুটা আজি যদি আমাৰ এই জাতীয় সত্তা আৰু হিন্দু চেতনাৰ লগত কোনো সম্পৰ্ক নথকা যেন লাগিব আপোনাৰ প্ৰথমে যে সত্যৰঞ্জন বৰাই আজি ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিঙৰ কথা কিয় কৈছে। তো মই এইকাৰণে কৈছোঁ আমি যেতিয়া ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিঙৰ কথা কওঁ, গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা কওঁ, জলবায়ু পৰিৱৰ্তনৰ কথা কওঁ, তেতিয়া মূলতে আহে যে আমি জলাশয়বোৰ নোহোৱা হৈ গৈছে, যে পানী থাকিবলৈ ঠাইবোৰ নোহোৱা হৈ গৈছে, যে গছবোৰ নোহোৱা হৈ গৈছে, ৰিজাৰ্ভবোৰ নোহোৱা হৈ গৈছে। এতিয়া মোক কওক আমাৰ চৰবোৰ নোহোৱা কেনেকৈ হ'ল? জলাশয়বোৰত ঘৰ কোনে সাজিলে? অসমৰ বনাঞ্চলবোৰ ধ্বংস কোনে কৰিলে? যিমান অসমৰ আপুনি ফৰেষ্ট ৰিজাৰ্ভ ফৰেষ্ট দেখিব তাত মুছলমানৰ ঘৰ, মুছলমানৰ আগ্ৰাসন। চহৰ এৰিয়াত দেখিব মুছলমানৰ আগ্ৰাসন, জলাশয়ত দেখিব মুছলমানৰ আগ্ৰাসন। আৰু আপুনি মাথাউৰিকেইটাতো চাব, এতিয়া কৈছে যে মাথাউৰিবোৰ ভাঙিব, নেভাঙিব কিয়? মাথাউৰি ঘৰ বান্ধিবলৈ নহয়। আৰু যদি ঘৰো বান্ধে, গৰুও ৰাখে, খেতিও কৰে মাথাউৰিৰ ওপৰত বিভিন্ন ঠাইত, তো মাথাউৰি কেনেকৈ থাকিব? এইকাৰণে কৈছোঁ যে ক্লাইমেট চেঞ্জ হৈছে, জলবায়ু পানী থাকিবলৈ নোহোৱা হৈছে, আৰ্টিফিচিয়েল ফ্লাড হৈছে, বানপানীৰ পৰিমাণ বাঢ়িছে, জলবায়ু পৰিৱৰ্তন, ক্লাইমেট চেঞ্জ, গ্ল'বেল ৱাৰ্মিং, এনভাইৰনমেণ্ট পলিউশ্যন, এই গোটেইকেইটাত যেনেকৈ গছৰ অৰিহণা আছে, আপোনাৰ জলাশয়ৰ অৰিহণা আছে। জলাশয় কাৰ্বন ডাই অক্সাইড ধৰি ৰাখিব পাৰে, এতিয়া জলাশয়বোৰ নাই, বেদখল কৰি পেলালে, সেইকাৰণে তাত কাৰ্বন ডাই অক্সাইড ধৰিব পৰা জেগা নাই। আমাৰ গ্ল'বেল ৱাৰ্মিঙত তাৰ অৰিহণা আছে। গছে আমাৰ কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰে, ফৰেষ্টবোৰ কাটি পেলালে, মিয়াই দখল কৰিলে, ঘৰ বনালে তাত, গতিকে তাতো কাৰ্বন ডাই অক্সাইড হেৰি কৰিব পৰা ব্যৱস্থাটো নাই। এই গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ যিটো পানী থাকিব লাগে চৰ এৰিয়াবোৰত, তাৰ আগতে নাছিলে, কাৰণ চৰ এৰিয়া মুকলি আছিল, পানীবোৰ তাত থাকে। এতিয়া চৰত মানুহ, তাত পানী ক'ত থাকিব? এই গোটেই প্ৰক্ৰিয়াটো কৈছে ইছলামিক আগ্ৰাসন যে কেৱল আমাৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো আহিছে এনেকুৱা নহয়, আমাৰ গোটেই পাৰিপাৰ্শ্বিকৰ প্ৰতিও ভাবুকি আহিছে, আমাৰ গোটেই জলবায়ুটোৰ প্ৰতি ভাবুকি আনিছে ইছলামিক আগ্ৰাসন। সেই কথাটো আপুনি যে কৈছে বাংলাদেশতো চাওক, আপুনি পশ্চিমবংগত চাওক, প্ৰত্যেকটো ক্ষেত্ৰত য'ত জলাশয় মুকলি, য'ত জলাশয় নাই, য'ত পানী বাহিৰৰ পানী গৈ জমা হ'বলৈ ঠাই নাই, সেই গোটেই ঠাইবোৰ তেওঁলোকে দখল কৰি পেলাইছে। তাৰপিছত আমি যেতিয়া কৈছোঁ যে আমাৰ পানীবোৰ ৰাস্তাত কিয়, আজিকালি আৰ্টিফিচিয়েল ফ্লাড হয় কিয়, গুৱাহাটী মহানগৰৰ কথাও যদি আপুনি চায়, তাতো দেখিব আৰ্টিফিচিয়েল ফ্লাড, কাৰণ যিবোৰ জলাশয় আছিল সেই ঠাইবোৰ কোনে কেনেকৈ দখল কৰিলে, সেই কথাবোৰ আপোনালোকে বিবেচনা কৰিলে পাব। আৰু গোৱালপাৰাত এইকাৰণে কৈছোঁ মই, গোৱালপাৰা ধুবুৰী যিমানে এইফালে যাব সিমানে আপোনাৰ নামনি অসমৰ বিভিন্ন ঠাইত, আৰু যেতিয়াতো নামনি অসম বুলি কথা নাই, সমগ্ৰ অসমতে এই কথাটো হৈছে, জলাশয়, বনাঞ্চল, এই গোটেই ঠাইবোৰ তেওঁলোকে দখল কৰি লৈছে। তাত গৈ পেলাই যিখিনি প্ৰাকৃতিক ভাৰসাম্য, ইক'লজিকেল আপোনাৰ ছাষ্টেইনেবিলিটি এনচিয়'ৰ কৰিবৰ কাৰণে যিখিনি কম্পনেণ্টৰ দৰকাৰ, গোটেই কম্পনেণ্টখিনি তেওঁলোকে ইউজ কৰা নাই, তেওঁলোকে এবিউজ কৰিছে, তেওঁলোকে নষ্ট কৰিছে। সেইকাৰণে কৈছোঁ ইছলামিক আগ্ৰাসন। আৰু এই কথা আৰু এটা কথা মই কৈ দিছোঁ যে এই গোটেই গছৰ লগত, প্ৰকৃতিৰ লগত, পানীৰ লগত, জলাশয়ৰ লগত হিন্দু সভ্যতা সংস্কৃতিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। কিয়নো আমাৰ কাৰণে আমি ব্ৰহ্মপুত্ৰ নদীখনক ব্ৰহ্মাৰ পুত্ৰ বুলি কৈছোঁ, সৰস্বতী, আমি দেৱী দুৰ্গা, দেৱীৰ নামত আমি নদ নদী নামাকৰণ কৰিছোঁ, আমি পূজা কৰোঁ, তাক আমি দেৱতা হিচাপে আমি গণ্য কৰিছোঁ। গছ গছনি, নদ নদী, তেওঁলোকে তাক এবিউজ কৰিছে। এইটোৱে ডিফাৰেঞ্চ। এই ডিফাৰেঞ্চৰ কাৰণে আমাৰ সাংস্কৃতিক পৰিৱৰ্তন ঘটিছে। সাংস্কৃতিক পৰিৱৰ্তনৰ ফলত আজি আমি গোটেই কথাবোৰ দেখা পাইছে। তো ই এটা নতুন দিশ মই ৰাইজৰ মাজলৈ আনিছোঁ। ৰাইজে কি ধৰণে বিবেচনা কৰে সেইটো ৰাইজে কৰিব, কিন্তু ইয়াৰ পিছত আৰু নতুন নতুন কথাবোৰ মই ৰাইজৰ মাজত অৱগত কৰি থাকিম, কাৰণ এইখিনি মোৰ উপলব্ধি, এইখিনি মোৰ এই বিষয়টোত মই যিমানে সোমাইছোঁ সিমান নতুন নতুন কথা পোহৰলৈ আহি আছে, আৰু প্ৰতিটো কথা মই ৰাইজৰ আগত অৱগত কৰি যাম। দেখি আছোঁ আপুনি যিহেতুকে আজি গোৱালপাৰাত আহিছে, গোৱালপাৰাৰ বিভিন্ন আপোনাৰ বিলৰ পৰা আৰম্ভ কৰি বন জংঘলসমূহ, এইটো ৰাস্তাৰে গ'লে আপুনি গোৱালপাৰা পাব। গোৱালপাৰা আগিয়াৰ পৰা 12 কিলোমিটাৰ ডিফাৰেঞ্চ। এই 12 কিলোমিটাৰ ডিফাৰেঞ্চত আপুনি এটা সময়ত মানে ধৰক ৰাস্তাবিলাকৰ কাষত গছে ভৰ্তি হৈ আছিল, কিন্তু আজি এটা সম্প্ৰদায়ৰ লোকে বসতি স্থাপন কৰিছে। কিন্তু এই ক্ষেত্ৰত আমি ভাল ধৰণেৰে জানো সেইবোৰ চেণ্ট্ৰেল ৰিজাৰ্ভ। আজিৰ চৰকাৰখনে উৎখাত কিয় কৰিব নোৱাৰে? চাওক, আজিৰ চৰকাৰখনে উচ্ছেদ কৰি এনেকুৱা নহয় যে নাই কৰা, আমচাঙত কৰিছে, গুৱাহাটী মহানগৰত কৰিছে, কাজিৰঙাত কৰিছে, কৰিবলৈ প্ৰক্ৰিয়া কৰি আছে। কিন্তু এই যে বিষয়াসকল আছে, এই 4.5 বছৰত আজি যিজন DFO, যিকোনো এখন জিলাৰ DFO এজন, যিকোনো এখন জিলাৰ SP এজন, যিকোনো এখন জিলাৰ DC এজন, ISPজন মই বাদ দি বাকী আমি যিকেইজন কৈছোঁ, তেওঁলোক কোনখন চৰকাৰৰ দিনত চাকৰি কৰে? তেওঁলোকে
মই ক'ব নোৱাৰোঁ তেওঁলোকে কাৰ হৈ কৰি আছে। মই এইটো নকওঁ যে তেওঁলোকে চৰকাৰৰ লগত নাই, চৰকাৰৰ লগতো আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ এনেকুৱা সন্দেহ হয়, কাৰণ এইটো মই অবজাৰ্ভেশ্যনৰ পৰা পাইছোঁ। তেওঁলোক ক'ৰবাত, মই এক্সাম্পলে দিছোঁ যে DCSP বুলি কৈ পেলাই, মই তেওঁলোকক দোষাৰোপ কৰিব খোজা নাই, যে সেই মানুহখিনি ছিনিয়ৰ অফিচাৰসকল কোন সময়ত তেওঁলোক সোমাইছে। তেওঁলোক যিহেতু এনেকুৱা এটা সময়ত সোমাইছে যিসকলক সেই অফিচাৰখিনিক কংগ্ৰেছৰ নেতা, পালি নেতা, দালালসকলে, মন্ত্ৰী MLA সকলে বাধ্য কৰাইছিল। আজি যিসকল অফিচাৰ, ছিনিয়ৰ ৰেংকৰ অফিচাৰ, তেওঁলোকক কংগ্ৰেছে বাধ্য কৰাইছে বিভিন্ন বেয়া কাম কৰাৰ। আৰু তেওঁলোকে যেতিয়া কোনোবাই বাধ্য কৰোৱা হৈছে ৰাজনৈতিক বিভিন্ন ফলাফলৰ কাৰণে, ৰাজনৈতিক অংকৰ কাৰণে, তেওঁলোকে কি কৰিব? তেওঁলোকে কৰিবলৈ একো নাই। এইখন চৰকাৰে কৰিব খুজিছে, কিন্তু এই যে কেলকুলেশ্যনবোৰ আছে, ক'ৰবাত আপুনি নিজে কৰক বা আনৰ হতুৱাই কৰক, কৰিছেতো আপুনিও ক'ৰবাত ইনডাইৰেক্টলি আপুনি ইনভলভ হৈছে। আপোনাৰ হাতৰো কিছু লায়াবিলিটি থাকি গৈছে। যেনেকৈ আপুনি যদি মোৰ পৰা কিবা এটা লৈ থয়, আপুনি নিশ্চয় মোক কিবা এটা দিবও লাগিব। এই কথাটো চলি থাকিব নহয়। এই প্ৰক্ৰিয়াবোৰ আছে কাৰণে চাগে মই ভাবিছোঁ। আৰু এটা কথা ঠিক কৈছোঁ নহয়, এটা ভঙা ঘৰ এটা পাইছে, এটা ঘৰ পাইছে অসম চৰকাৰখন, যদি অসমখন এটা মই ঘৰ বুলি ধৰিছোঁ, আৰু ইমান বছৰে কংগ্ৰেছৰ পৰা নষ্ট হৈ যোৱা ঘৰখন পাইছে। এতিয়া এইখন যদি আপুনি ৰিনোভেট কৰিব লাগে, এটা এটাকৈ কৰিব লাগিব। এখন ৱালত ৰং সলাব লাগিব, ক'ৰবাত টাইলছ লগাব লাগিব। একেবাৰেতো আপুনি বুলডোজাৰ লগাই দিব নোৱাৰে। বুলডোজাৰ লগালেতো চাফাই হৈ যাব। এটা এটাকৈ এটা ৰুম, এখন ৱাল এনেকৈ ঠিক কৰিব লাগিব, যিটো অসম চৰকাৰে কৰি আছে বৰ্তমান। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰে সেইটো কাম। আৰু যি সত্ৰৰ যিটো মানে বেদখলৰ কথা কোৱা হৈছে, কেৱল সত্ৰই নহয়, সত্ৰৰ পৰা আৰম্ভ হ'ব অসমৰ যিমান ভূমি আছে, যিমান ইয়াৰ ইছলামিক আগ্ৰাসনে হওক বা অন্য কোনোবাই হওক, যিমান মাটি বেদখল কৰিছে, যিখিনি ঠাই আমাৰ সভ্যতা সংস্কৃতিত আমাৰ বুকুত আঘাত সানিছে, আমাৰ স্বাভিমানত, আমাৰ জাতীয় আত্মাত আঘাত সানিছে, আমাৰ সংস্কৃতিক কুসংস্কাৰেৰে পৰিপূৰ্ণ কৰিব খুজিছে, তেওঁলোকৰ হাতৰ পৰা আমি প্ৰতিটো বস্তু কাঢ়ি আনিম। ভূমি বেদখল কৰাটোৱেই নহয়, আমি সকলো বস্তুখিনি কাঢ়ি আনিম। তাৰ যাত্ৰা আৰম্ভ হৈছে। হয়, নতুনকৈ যি এই সম্পৰ্কে কি ক'ব? ৰাজনীতিৰ কথা মই কৈ লাভ নাই, মই ৰাজনীতিৰ কথা নকওঁ। খালি এটা কথা মই এইবোৰ কি আৰু, কোনে কি কৰিছে কৰি থাকক। মই হিন্দুসকলৰ সমাজৰ কাৰণে আহিছোঁ, হিন্দু সমাজৰ কাৰণে আহিছোঁ। মই হিন্দু সমাজৰ কিবা সুধিব থাকিলে আপুনি মোৰ হিন্দু সমাজৰ কথা সুধিব। হয়, আপুনি দেখিবলৈ পোৱা গৈছে যে আপুনি মাংস খোৱাৰ কথাটো মানে উল্লেখ কৰিছে। মাংসটো নাখাওঁ ন, হালাল কিয় খাম? হালালটো আমাৰ সমাজে খাবলৈ কোৱা নাই। কোনোবা ইছলাম ধৰ্মৰ মানুহে নিজৰ ধৰ্ম ৰক্ষা কৰিবলৈ হালাল কৰি আমাক খুৱাব, আমি নিজৰ ধৰ্ম এৰি দি পেলাই আমি কি অধৰ্মী নেকি? আমি বিধৰ্মী নেকি? আমাৰ ধৰ্ম নাই? আমি হিন্দু সত্তাহীন নহয়? হিন্দু আমাৰ সভ্যতা সংস্কৃতি নাই? কোনোবা আৰৱ দেশৰ চিন্তা আহি তেওঁলোকে হালাল কৰি আমাক মাংস খুৱাব, আমি তেওঁলোকৰ মতে চলিম? কি বুলি ভাবিছে? চলিলে বহুত দিন, কৰিলোঁ আমি, সুবিধাও দিলোঁ তেওঁলোকক। এতিয়া তোমালোকে যদি বাৰে বাৰে আহি আমাৰ সভ্যতা সংস্কৃতি নস্তাত কৰিব আহা, তোমালোকে কি ভাবা? আমি মনে মনে থাকিম? এতিয়াতো অন্ততঃ মনে মনে নাথাকোঁ। হয়, লাভ জেহাদৰ ক্ষেত্ৰত আপুনি খুব সক্ৰিয় ভূমিকা লৈছে, লাভ জেহাদ নিষেধ কৰাৰ ক্ষেত্ৰত। লাভ জেহাদ নহয়, লাভ জেহাদিক নিষেধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে লাভ জেহাদ কৰিবই নোৱাৰে। তেওঁলোকৰ ইমানখিনিও কলিজা নাথাকে। চাওক, তেওঁলোক কিমান পৰজীৱী, কিমান মানে তেওঁলোকৰ নিজস্ব মেৰুদণ্ডহীন। তেওঁলোকে যদি হিন্দুক ছোৱালী বোৱাৰী লাগে, তো মুছলমান বুলি নিজৰ পৰিচয়টো দে, সেইকণটো সাহস দেখুওৱা, তো হিন্দু নাম কিয় ল'ব লাগে? মানে ইমান মিছলীয়া, ইমান চৰিত্ৰহীন সেই মানুহখিনি, যে তেওঁলোকে হিন্দু ছোৱালীক নিব, কিন্তু হিন্দু পৰিচয় লৈ পেলাই ল'ব। তাৰপিছত তেওঁলোকৰ নিজৰ অস্তিত্ব নাই, নিজৰ, মই কৈছোঁ নহয়, যিটো হিন্দীতকৈ অকাদ নাই তেওঁলোকৰ। কাৰণ জানে হিন্দু ছোৱালী এজনীয়ে কি বিচাৰে, কিমান সংস্কাৰী। আৰু হিন্দু ছোৱালী এজনীক সংস্কাৰীৰ কাৰণেই, হিন্দু বোৱাৰী এজনী সংস্কাৰীৰ কাৰণেই, আৰু তেওঁলোকৰ পৰা সুস্থ সবল মানসিকতা সৃষ্টি হ'ব পাৰিব বুলিয়েই তেওঁলোকে সেই নিজকে হিন্দু বুলি ভুৱা পৰিচয় দি, তেওঁলোকৰ নিজৰ যিটো মই কৈছিলোঁ, নিজৰ ক্ষয় যোৱা DNA শুদ্ধ কৰিবলৈ লাভ জেহাদটোক এটা প্ৰক্ৰিয়া হিচাপে ব্যৱহাৰ কৰিছে। আমি হ'বলৈ নিদিওঁ। এতিয়াতো নোৱাৰে। এতিয়া সেইবিলাকত কিবা গভীৰ ষড়যন্ত্ৰ লুকাই আছে। ষড়যন্ত্ৰ ন, আৰৱ দেশৰ হাজাৰ বছৰীয়া ষড়যন্ত্ৰ। কোৰাণত লিখি থোৱা আছে, বহু ক্ষুধাবাদী নাৰীসকলৰ লগত নিকাহ নকৰিবা, বিয়া নকৰিবা, যেতিয়ালৈকে তেওঁলোকে ইমান নানে মানে যেতিয়ালৈকে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ নকৰে। দুটা কথা আছে, তোমালোকে বিয়া পাতিবা, তেওঁলোক যেতিয়া ইছলাম হ'ব। প্ৰথমে বিয়াও পাতা, ইছলামো কৰা, ধৰ্মান্তৰো কৰা, তাৰমানে কি? আৰু জানে ভুল পৰিচয় দিলেতো নহ'ব, সেইকাৰণে তেওঁলোকে লাভ জেহাদ কৈছে। তাৰমানে কোৰাণে কৈছে নেকি লাভ জেহাদ কৰিবলৈ? মই কিতাপখন কৈছোঁ, সেই কথাটো লিখিছোঁ। তাত কৈছে বহু ক্ষুধাবাদীৰ লগত বিয়া নাপাতিবা, ইমান নানালৈকে। ধৰ্মান্তৰকৰণটো লিখি থৈছে, তাৰমানে ধৰ্মান্তৰকৰণটো কোৰাণত লিখি থোৱা আছে। এইটো তেওঁলোকৰ হাজাৰ বছৰৰ প্ৰক্ৰিয়া। মই বিভিন্ন সময়ত কৈছোঁ, ইছলাম আৰু কোৰাণ হাজাৰ বছৰীয়া ষড়যন্ত্ৰ, হাজাৰ বছৰীয়া এটা প্ৰক্ৰিয়া। তেওঁলোকে ইছলামাইজেশ্যন ইজ দ্য অনলি এজেণ্ডা অফ দ্য ইছলাম এণ্ড কোৰাণ। এইটো তেওঁলোকে কৰিব, অন্ততঃ আজি অসমত হ'বলৈ নিদিওঁ, সেইটো আমি স্পষ্টভাৱে আপোনাক কৈছোঁ। আৰু এই কথাখিনি কৈ থকাৰ কাৰণে যে আজি বিভিন্নজনে চিঞৰ বাখৰ কৰিছে, সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে, কিবা কৰিব লাগে। এই কথাখিনি কোৱাৰ কাৰণে যদি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে, কৰক। কিন্তু
সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে যিসকলে হালাল কৰি নিজৰ ধৰ্ম ৰক্ষা কৰিয়েই হালাল কৰি মাংস বিক্ৰী কৰি আছে, প্ৰত্যেকজন মাংস বেপাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, কিন্তু তেওঁলোকে সাম্প্ৰদায়িক কাম কৰি আছে। আজি মই ইছলাম আৰু কুৰাণৰ কথা কওঁতে যিসকলে মোক চিঞৰ বাখৰ কৰিছে, মই আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কওঁতে সাম্প্ৰদায়িক বুলি কৈছে, এই তাত যিসকলে কেৱল আল্লাই একমাত্ৰ, হজৰত মহম্মদে একমাত্ৰ বুলি কৈ দিনে নিশাই চিঞৰি আছে, তেওঁলোককো প্ৰত্যেকজন নাম মাদ্ৰাছ মছজিদত আজান দিয়া প্ৰত্যেকজনক গ্ৰেপ্তাৰ কৰিব লাগিব। মই গেৰুৱা কাপোৰ পিন্ধোতে মোক যিসকলে সাম্প্ৰদায়িক বুলি কৈছে, যদি সেইটোৱে মোৰ সাম্প্ৰদায়িকতা হয়, সেইটোৱে যদি মোক গ্ৰেপ্তাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে মূৰত টুপি তলত লুঙি পিন্ধি দাড়ি ৰখা প্ৰত্যেকজন মৌলানা মুফতিকো গ্ৰেপ্তাৰ কৰিব লাগিব, তেওঁলোকো সাম্প্ৰদায়িক। এতিয়া সাম্প্ৰদায়িকতাৰ ডেফিনেশ্যনটো আপোনালোকে নিজে চিন্তা কৰি লওক। সেই সাম্প্ৰদায়িকতাৰ ডেফিনেশ্যনটোৰ পিছত সত্যৰঞ্জন বৰাক বাকীখিনি প্ৰশ্ন কৰিব, বাকী উত্তৰ মোকে দিব। আপোনাক মুছলিম বিৰোধী বুলি কোৱা হয়, আখ্যা দিছে মানে বহুতে। কোনে দিছে? যাৰ নিজৰ মেৰুদণ্ড নাই। মই কৈছোঁ নহয়, যিসকল বিচনা তলৰ উৰহ তেওঁলোকে দিব আৰু সেইসকলে দিব। কিন্তু মই কয়াকচিত গৈ পেলাই মই মুছলমান দোকানীৰ পৰা মই তামোলো কিনি খাইছোঁ। মই মুছলমান বিদ্বেষী নহয়, মই মুছলমানক ঘৃণ নকৰোঁ, কিন্তু তেওঁলোকৰ অপকৰ্ম, কুকৰ্ম, তেওঁলোকৰ কুচৰিত্ৰ, সেইখিনি মই সহ্য